হেল্ল' কি খবৰ আপোনালোকৰ সকলোৰে ভালেই চাগে ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ আজি মই আলু পৰাঠাৰ এটা ৰেচিপি আগবঢ়াইছোঁ তেতিয়াহ'লে আজি ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰোঁ আটা অলপ লৈছোঁ এইফালে আলু বইল কৰি লৈছোঁ এতিয়া মই আলুটো বইল কৰিম মোৰ ওচৰত কঁঠালগুটি আছিলে কঁঠালগুটি দি দিছোঁ মই সেইটো অপচনেল হয় আপোনালোকে কঁঠালগুটি দিবও পাৰে নিদিবও পাৰে কঁঠালগুটিটো মই এনেদৰে ৰুকি দিছোঁ হালধি সৰুকৈ কাটি লোৱা পিঁয়াজ নৰসিংহ পাত আৰু জলকীয়া এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম সোৱাদ অনুসৰি নিমখ মই কিন্তু আলুত নিমখ দিয়া নাছিলোঁ পিটিকাত এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া মই ইয়াত পানী দি এইখিনি ভালদৰে মিহলাই ল'ম কমকৈ ইয়াত পানী দি এইখিনি ভালকৈ মিহলাই লৈছোঁ এতিয়া মই পিটিকি লোৱা আলুখিনি ইয়াত দি দিছোঁ এইখিনি ভালদৰে মিক্স কৰি ল'ম এইখিনি ৰেডি হৈ গ'ল তেতিয়াহ'লে আলু পৰাঠা বনাই লওঁ বলক এই ওপৰতো ধুনীয়াকৈ শুকাই গৈছে এতিয়া মই ইয়াত অলপ তেল দি দিম আপোনালোকে ইয়াত তেলৰ সলনি ঘিউ দিব পাৰে এনেকৈ তেল দি দিলে মানে তলৰটো বৰ ধুনীয়াকৈ এৰি আহে এইটো চাইডে অলপ তেল দি দিব পৰাঠাৰ ৰেচিপি ভিডিঅ'টো আপোনালোকে ট্ৰাই কৰি চাব খাই কিন্তু বহুত টেষ্টি লাগে মই মানে এবাৰ এই আলু পৰাঠাৰ ৰেচিপিটো এবাৰ এনেই ঘৰত বনাই চাইছিলোঁ কেনেকুৱানো লাগে বুলি কিন্তু খাই বহুত টেষ্টি পালোঁ সেইকাৰণে ভাবিলোঁ আপোনালোককো এই ৰেচিপিটো আগবঢ়াই দিওঁ আপোনালোকেও খাই চাব কেনেকুৱা লাগে এবাৰ ট্ৰাই কৰি চাব খাই কেনেকুৱা লাগে মোক কমেণ্টত জনাব যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ বাই বাই